কবিতাৰ শিৰোনাম অনামী এই মাদকতা। কথা তৰণী কলিতা। আবৃত্তি লভিতা চহৰীয়া। অনামী এই মাদকতা। তোমাৰ মৰম জাল নেদেখা সূতাৰে গঢ়া চকুৰ টোপনি, কৰ্মৰ তাগিদা সকলো হৰা। তোমাৰ স্নেহৰ স্তূপ কি ধাতুৰে সজা, মৰম মাধুৰী ভৰা আবেগৰ মায়াবী পজা। দুচকুৰে মৰা বান কাৰ পৰা লোৱা বৰদান, হৃদয়ভেদী বুকুত বাজে কল্যাণ খৰমান। যাদুহনা দুউঠ কিনো লয়লাসত কম্পমান, জলপূৰ্ণ হ্ৰদ দেখি তৃষ্ণাতো হৰিণ ধাৱমান। উঠন বুকুৰ ভাঁজ কিনো সাজেৰে থকা, অসাধ্য বন্ধন নেওচি ওলাই দেখোন ছকা মকা। অভিমানী নাভিমণ্ডলে নিপিন্ধে সভ্যতাৰ সাজ, লাহি কঁকালৰ ভাঁজ যেন কুণ্ডত কটা খাজ। প্ৰীতি বন্ধনত কৃতজ্ঞ অনামী এই মাদকতা, জীৱন নাটৰ অচিনা ৰাগিনীত যৌৱনৰ সাৰ্থকতা। ধন্যবাদ।